পড়ুৱাকে বিদেশে কমিটিলৈ পাতিব লাগিব মই গুচি গ'লেগে গান কোনে গাব মোক পড়ুৱাই দিলে দিগদাৰ হ'ব মোৰ যদি মন যায় মই কাৰোবাক মই পড়ুৱাই লৈ যাম গ'লে হ'ব আৰু ভাইটি বিকিক লগ পালে আজি প্ৰথমবাৰৰ কাৰণে আৰু তাৰ নমস্কাৰ সকলোকে মই বিকি দাস তো সিদিনাখন জুমন দাক লগ পালোঁ ফাংচনত প্ৰথমবাৰ লগ পাইছিলোঁ তো বহুত ভাল লাগিলে লগ পাই কিনে তেখেতে মোক অন কেমেৰাত বহুতখিনি কথা ক'লে তো তাৰ কাৰণে বহুত বহুত ধন্যবাদ জুমন দা তো তেখেতে কোৱা এই কথাখিনিৰ কাৰণে মই ভিডিঅ' বনোৱাৰ কাৰণে বহুত উৎসাহ পাইছোঁ তো তেখেতক বহুত বহুত ধন্যবাদ তো ভিডিঅ'টো দিয়া অলপ পলম হ'ল মই ভিডিঅ'টো নিদিওঁ বুলি ভাবিছিলোঁ কিন্তু মোক লগৰবিলাক ফোন কৰি আৰু বহুতে লগ পাই কোৱাৰ কাৰণে মই আজি ভিডিঅ'টো দিম বুলি ভাবিছোঁ তো আপোনালোকে ভিডিঅ'টো চাব আৰু ভিডিঅ'টোত এটা কমেণ্ট কৰিব তো ভিডিঅ'টো আপোনালোকৰ এটা কমেণ্টে মোক ভিডিঅ' বনাবলৈ বহুত উৎসাহ যোগায় তাৰ কাৰণে কমেণ্ট কৰিব আৰু জুমন দা আপুনি যদি এই ভিডিঅ'টো চাই আছে তেনেহ'লে এটা কমেণ্ট কৰি জনাব তো ভিডিঅ'টো কেনেকৈ লাগিলে তো ভিডিঅ'টো শেষলৈকে চাওক আহি পাই গ'লোঁ ফাংচনত হয় আহিয়েই দেখিলোঁ বিহু দল প্ৰথমটো গীত পৰিৱেশন কৰি আছে হাই গাইজ মই আহিছিলোঁ ৰামনাথপুৰ বিহু চাবলৈ কাৰণে ইয়াত লগ পাই গ'লোঁ জুমন দা সকলোৱে চিনি পায় নমস্কাৰ আৰু ভাইটি বিকিক লগ পালে আজি প্ৰথমবাৰৰ কাৰণে আৰু তাৰ বিকি আছিলে বিকি দাস আছামিজ ব্লগ তাৰ চেনেলটো খুব ধুনীয়াকৈ মৰম দিব আৰু সি খুব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আজি কথা লগ পালোঁ মই আহিছোঁ ৰামনাথপুৰ প্ৰথম আহিছোঁ ইয়াত প্ৰগ্ৰেম কৰিবলৈ মানুহখিনি ধুনীয়া নে ভালনে ধুনীয়া ধুনীয়া ফূৰ্তি কৰিব জুবিন দাই কোৱা নিচিনাকৈ উৎপাত কৰিব নে কৰিব কিয় নকৰিব থেংক ইউ আৰু প্ৰথমে আপোনাক বিহুৰ বহুত বহুত শুভেচ্ছা ধন্যবাদ দেৰিকৈ হ'লেও ধন্যবাদ তোমাৰ থাকিলে এইবাৰ বিহুত প্ৰথমবাৰ আমাৰ মাজত জুবিন দা নাই একদম জুবিন দা বিহীন প্ৰথম বহাগ হয় বহাগ আজি শেষ বহাগৰ শেষ কাইলৈৰ পৰা জেঠৰ 1 তাৰিখ হ'ব গতিকে খুব আৱেগিকভাৱে বছৰটো পাৰ হ'ল মাহটো পাৰ হ'ল আৰু এতিয়াও ভাগৰ নাই জুবিন দাৰ কাৰণে ন্যায় বিচাৰি আছে সকলোৱে নতুন চৰকাৰ আহিলে আকৌ বিজেপি পালে আকৌ আমাক খালি ন্যায় লাগিব এইটো কথা আৰু জয় জুবিন দা আমি জুবিন দাৰ কাৰণে প্ৰায়বিলাক জুবিন দাকেইটাই গোৱা হ'ব আৰু ৰাইজৰ মৰম আশীৰ্বাদ আৰু তোমাক খুব ভালকৈ ৰাখক ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু আমাকো আশীৰ্বাদ কৰিব বিচাৰিছোঁ আপোনাক যমুনাৰ পৰা খুব বেছি আমাৰ মায়ে আপোনাৰ গান খুব শুনে বিয়া নাম মাৰ বাবে আপুনি কিবা এটা মায়ে শুনিব মা যদি চাই আছে চাবই ন পুতেকৰ চেনেল মাকে চাবই মা ধন্যবাদ জনাইছোঁ নিজৰ মাতটো নিছিলে তেখেতো সদায় ভালে থাকক আপুনি আৰু আপোনাৰ বিয়া নাম খুব শুনে মায়ে খুব ভাল হয় সোনকালে তোমাৰ বিয়াখন হৈ পাৰি দিয়ক থেংক ইউ ঠিক আছে আজি পঢ়ি লাগিলে থেংক ইউ নমস্কাৰ সকলোকে সকলো ভালে আছে কিছু সময় অপেক্ষাৰ পাছত ফাইনেলি জুমন দা ষ্টেজত উঠি গ'ল গীত পৰিৱেশন কৰিবৰ কাৰণে
জুমন দাক গামোচাৰে সন্মানো জনাই দিলে। বাপ্পাও কি মানুহ হৈছে ফাংচনত। ইটোৰ পাছত সিটো গীত গাই ৰাইজক নচুৱাই জুবিনদাৰ মায়াবিনী গীতেৰে নুমন দাই নিজৰ অনুষ্ঠান সামৰণি মাৰিলে আৰু মই মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।